everyone, আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আজি আকৌ বহুত দিন পিছত বুলি ক'ব লগা হ'ল লং ভ্লগ মানে বনাব লৈছোঁ অহাকালি কলেজৰ ফ্ৰেণ্ডছখিনিৰ লগত 3 বছৰমান হ'ল প্লেন কৰি আছোঁ মানে খানাটো হৈ উঠা নাই ভাবিলোঁ কি অহাকালি 31 ডিচেম্বৰ অহাকালি খাম আৰু সেইবাবে যদি খানাটো হয় দেন কালি পুৱা খানাত গৈ পেলাই লগ পাম আজিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকেতো জানেই ইমান ঠাণ্ডা মানে কেনেকৈ জনাম বাৰু ঠিকে আছে বেছি একো নকওঁ কালি ৰাতিপুৱা লগ পাম ভিডিঅ'টো চাই থাকোঁ লাষ্টলৈকে আৰু আছিল এই 31ৰ দিনাখন ৰাতিপুৱা 9টা বাজিছিল দেখিছেনে ইমান কুঁৱলী পৰি আছিল তাৰপিছত ভাবিলোঁ কি আজি ৰ'দ নিদিবই নেকি তাৰপিছত ফ্ৰেছ হৈ পেলাই ৰুটি আৰু আলু ভাজি খাই ল'লোঁ মোৰ নিচিনা আপোনালোকৰো হয়নে ক'ৰবাত যোৱা টাইমত মিছি টাইপ কৰি লগতে ৰুমটো তাৰপিছত আৰু কিবা এটা চিলেক্ট কৰি পিন্ধিলোঁ আৰু কাৰণ আহি জাষ্ট আৰু কিমান আৰু জাষ্ট কৈ আছিলোঁ যে জাষ্ট মই মুখত ক্ৰীম লগাইছোঁ আৰু লিপ বাম লগাম তাৰপৰা গ্ল'জ লগাম আৰু মাস্কাৰা লগাম তাকে মই কৈ আছিলোঁ আৰু এতিয়া মই ৰেডি হৈ গ'লোঁ ওপৰত এটা মানে হুডি পিন্ধি লৈছোঁ কাৰণ জানেইতো ঠাণ্ডা তাৰপিছত দিলে ৰ'দ তাৰ কথাই নাই আৰু পিছত খুলিব পাৰিম যিহেতু স্কুটি চলোৱা কথা তেতিয়াতো অকণমান ঠাণ্ডা লাগিব অকণমান নহয় আৰু ঠাণ্ডা লাগিব বতাহটো বলি থাকিব ন আৰু লগত লৈ লৈছিলোঁ এখন ষ্টল আৰু লগতে এটা পানীৰ বটল আৰু এখন বেগ লৈ লৈছিলোঁ বেগখন লোৱাটো মানে মোৰ মেণ্ডেটৰী টাইপ হৈ গৈছে বিকজ মানে কি আৰু লিপ বাম তেনেকৈ মোবাইল তেনেকৈ লোৱা পৰে ন তাৰপিছত আমি ফুৰিব আহি গ'লোঁ অকণমান এতিয়া মই গেছ কাটি আছিলোঁ আৰু তাকে মই ভিডিঅ' কৰি আছিলোঁ আৰু মানে চুৰিখন সকলোৰে মানে জাষ্ট এডজাষ্ট কৰোঁতে টাইম লাগে ন সকলোৰে মানে কটাৰী চুৰিত কাটিবলৈ সেইকাৰণে বহুত অকণমান টাইম লাগিছিলে আৰু তাৰপিছত তাই ভিতৰলৈ কৰিলে চালাডখিনি চুকিলে আৰু এইপিনে ইহঁতকেইজনীয়ে দালি বনাইছে আৰু এতিয়া দেখিছেনে আমি মানে চাহ খাব লৈছিলোঁ আৰু এজনে খাই পেলাই আধাখিনি দেখা পাইছে আৰু মোক চাব দেই ভাত ওলাম বুলি দেখাই আছে ভিতৰলৈ ইমান চাকা বাঘ হেন ভিডিঅ' কেইটা এই বিদ্যা পাই ভিডিঅ' কেইটা বাঘ বাঘ আহিছে বাঘ বতাহ বলি আছিল যে সেইবাবে ধোৱা নহ'বৰ বাবে এনেদৰে অকণমান টাইম ধৰিব দিছিলোঁ আৰু এতিয়া আলু টেষ্টিং কৰিলোঁ আৰু মই আৰু চবতে প্ৰথমতে মই কেনেকুৱা ৰিয়েকশ্যন দিম গৰম দেখি পেলাই চাউণ্ডটো দিব নোৱাৰিলোঁ আৰু কেনেকুৱা কৰিছিলোঁ আৰু এতিয়া মই আলু টেষ্ট কৰিছোঁ আৰু এতিয়া ময়ো বনাইছোঁ অকণ মানে লাৰিছোঁ আৰু ইমান ধোৱা ন পিছে খৰিত বনালে টেষ্টটো এটা কিবা বেলেগেই হয় তাকে
আৰু মই এনেতে তৰে লাৰি আছিলোঁ আৰু তাই মোৰ ওচৰত মানে মছলাখিনি দি আছিলে আৰু তাই গান কি চিলেক্ট কৰিব তাকে সুধি আছিল আৰু তাই আৰু বনাই আছোঁ আমি এনেদৰে আৰু চোৱা মানুহ দেখিছেনে নাই কিমান চোৱা মানুহ আৰু এতিয়া আহিলে বিলাহী জলকীয়া যোনখিনি আৰু মিক্সিত মাৰিছিলে সেইখিনি দি দিলে আৰু এইখিনি মাংসখিনি দি দিলে এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি আছে আৰু এতিয়া মানে মাংস টেষ্ট কৰিব দিলে মাংস টেষ্ট কৰিলোঁ আৰু ৰেডি হৈ গ'ল আমাৰ মাংস দেখাত ইমান ধুনীয়া কালাৰ হৈছে ন আৰু এটা আইটেম আছিলে এইটো আছিল বেংগন মানে আৰু পুৰিছিলে তাকে আৰু তাৰপিছত মই চালাডখিনি মানে মিক্স কৰি আছিলোঁ আৰু মোৰ দেখিছেনে মানে দুযোৰ চচমা পিন্ধি আছে এবাৰে ওপৰত ছানগ্লাছ আৰু পাৱাৰৰ গ্লাছ দুযোৰ পিন্ধি আছিলোঁ আৰু কৈ আছিলোঁ দেখা মোক কি দেখাই আছ চালাডখিনি দেখা তাকে কৈ আছিলোঁ আৰু এতিয়া আমাৰ বাতিও সাজি দিছে আৰু সকলোৰে দেখিছে ইমান ধুনীয়া লাগে ন আৰু এনেদৰে আমি আচাৰি বহি গ'লোঁ ধুনীয়াকৈ সাজি লৈ পেলাই তাকে আৰু আমি ঠিকছে এতিয়া খাম ঠিকছে মানে আমি ইমান খাব নোৱাৰোঁ সেইখিনিয়ে মানে আমি খাবই নোৱাৰিলোঁ সকলোৱে অকণ অকণ খাই ইমান নাখায় আৰু আজিকালিতো জানে আৰু ডায়েট আৰু এইখন হৈছে মোৰ প্লেট আৰু এতিয়া আমি সৰিয়হৰ মাজত মানে ফটোশ্বুট কৰিব আহিলোঁ মই ফটো নুঠিলোঁ দেই পিছে মই বাঘ টাইপ হৈ গৈছিলোঁ ন সকলোৱে জোকাই আছিল আৰু এতিয়া আমি আহিব লৈছোঁ সকলোৱে বাই বাই দি কৈ আছে আৰু নেক্সট ভ্লগত লগ পাম বাই বাই